নমস্কাৰ, ধৰ্মেন্দ্ৰ ফাৰ্মিং টিপছলৈ স্বাগতম জনাইছোঁ। আজি শহাপহু পালনৰ বিষয়ে কথা পাতিম। শহাপহু কেনেকৈ পুহিব লাগে আৰু কিমান দিন মূৰে মূৰে পোৱালি দিয়ে তাৰ বিষয়ে কথা পাতিম। আপোনালোকে শহাপহু পুহিলে ঘৰটো মাটিত নাৰাখিব। মাটিত ৰাখিলে কি হ'ব, যেতিয়া পোৱালি দিব তেতিয়া এনে ৰাখিব পাৰে, টেনশ্যন নাই। যেতিয়া পোৱালি দিব তেতিয়া মাটিত নাৰাখিব। মাটিটো কাৰ্টন বা ইয়ত ৰাখিব, এই পাকাৰ মাজত, নহ'লে বাকচ বনাই ল'ব কাঠৰে। মাটিত ৰাখিলে কি হ'ব, পোৱালিটো যেতিয়া জন্ম দিব তেতিয়া তেওঁ গাৰা খান্দি লয়, গাৰা খান্দি মাটিৰ তলত যাই পিনে পোৱালিটোত জন্ম দিয়ে। সেইকাৰণে পোৱালিৰ মৃত্যু হয় কিছুমান সময়ত, তাৰ কাৰণে মাটিত নাৰাখিব। আৰু তেওঁ পোৱালি ফাৰ্ষ্টত যেতিয়া পোৱালি আনিব তেতিয়া 5 মাহ পিছে একবাৰ পোৱালি দিব, তাৰপিছত মাহে মাহে পোৱালি দি থাকিব, কোনো নাই। আৰু যিকোনো খাদ্যটো যিকোনো ঘাঁহ বন দিব পাৰে, কোনো প্ৰব্লেম নাই। এইটো চাওক, দুবৰি বন দিছোঁ, ধুনীয়াকৈ খাই আছে। আৰু আপুনি কবিৰ পাত আৰু যিকোনো ঘাঁহ দিব পাৰে। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আগলৈ চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই